যিমান গৰম দিন হ'লেও পুখুৰীত গা ধুইছিলোঁ, ক'ত বাৰীয়ে বাৰীয়ে ফল মূল বিচাৰি খাইছিলোঁ। আৰু আজিকালি কিমান যে মনত পৰে আগৰ দিনবোৰ। কেতিয়াবা লোকৰ বাৰীয়ে বাৰীয়ে ফল মূল বিচাৰি ফুৰোঁতে ক'ত নাচপতি, ক'ত আম, ক'ত আহোম বগৰী, ক'ত নৰা বগৰী, এইবোৰ বিচাৰি ফুৰোঁতে কেতিয়াবা লোকৰ গালি শুনিব লাগে, কেতিয়াবা আঁঠুৰ কঢ়ায়। তথাপিও সেইবিলাক দিন ভাল আছিল। আৰু ঘৰততো কেতিয়াবা পুখুৰীত গা ধুই আহোঁতে চকুটো লাল হয়েই, সেইবিলাকতো পিটন খাবলৈ আছেই। তাতে আকৌ কেতিয়াবা কি কৰোঁ, যেতিয়া চকু আমাৰ লাল হৈ যায় তেতিয়া আমি ডাঙৰ কচু গছৰ পাতখিলা ৰ'দলৈ বেলিলে চাই চকুৰে তলফালে এনেকৈ দি জুমি চাওঁ, তেতিয়া আমাৰ ভাবোঁ যে আমাৰ চকুবিলাক ৰঙাৰ পৰা বাচি যাব। আৰু তেনেকুৱা কৰি আমি ঘৰত কত যে মাৰ খালোঁ। আমাৰ দিনত যেনেকৈ আমি পিটপিটাই আকৌ লোকৰ বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিছিলোঁ, হাবিয়ে জংঘলে ঘূৰি ফুৰিছিলোঁ, লোকৰ পুখুৰীত গা ধুইছিলোঁ। লোকৰ পুখুৰীত গা ধুলে মাছ মৰিব বুলি কত গালি পাৰিছিলে, গৰা খহিব বুলি কত গালি পাৰিছিলে। আজিকালি সেইবোৰ দিন নাই আৰু। আজিকালি ল'ৰা ছোৱালীবিলাকক এটা মোবাইল ফোন দিলে আৰু তেওঁলোকক একো নালাগে, গোটেই দিনটো ইউটিউব গেম এইবোৰকেই কৰি থাকিব। আজিকালি ল'ৰা ছোৱালীবিলাকৰ লোকৰ বাৰীলৈতো যোৱা বাদেই, নিজৰ বাৰীতে এটা ফল মূল ছিঙি নাখায়। ক'তনো যাব, যিহে চিকচাৰ, কিজানি জোকেই লাগিব, কিজানি কুমজেলুকাই লাগিব। বহুত চাফ চিকুণ আজিকালি। পিছে আমাৰ দিনত সেইবিলাক নাছিল আৰু পায়। সঁচা কথা। মোৰ ভাইটিটো তেনেকুৱাই। এতিয়া নিজৰ বাৰীতে মধুৰি লাগি আছে, কিবা কিবি লাগি আছে, বোলে মধুৰি এটাকে ছিঙি খাওঁগৈ যাওঁ ঘৰৰ বাৰীতে। নাই নাযায়, লোকে ছিঙি আনি দিবই লাগিব, তেতিয়াহে খাব। আৰু মোবাইলটো পালেতো গোটেই দিনটো গেম ইউটিউব এইবোৰকে কৰি থাকে। তাহাঁতি বাহিৰৰ জগতখনৰ কথা একোৱেই নাজানে। বাহিৰত মুকলমূৰীয়া আমেজটো যে কি, পুখুৰীত গা ধোৱা আমেজ যে কি, আৰু যে কত এইবিলাক বৰশী বোৱা আমেজ কি, এইবিলাক একো বুজিয়ে নাপায় তাহাঁতি। আৰু কত যে পুখুৰীত যে আমি যে কলগছৰ ভোৰ বনাই কত যে চলালোঁ ভোৰবিলাক। আৰু এটা ইণ্টাৰেষ্টিং কথা, এদিন মোক কি হৈছিলে জানানে, মই মৰাৰ পৰা বাচিছোঁ। ভোৰ এখন চলাই গৈ আছোঁ, ভোৰৰ পৰা পিছলি পৰি ভোৰৰ তলত সোমাই গ'লোঁ। এতিয়া ওলাই আহিবও নোৱাৰা হৈ থাকিলোঁ। মানে প্ৰথম পিহে বাচিলোঁ আৰু দেই। মনত পৰিলে ভয়ো লাগে, হাঁহিও উঠে। কি যে দিন আছিল সঁচাকৈ দেই। আমি সৰুতে যে কত কি বস্তু খালোঁ। এইবিলাক যে ফুটবিলাকত যে থাকে ভেট ফুল আৰু বেত গুটি, আৰু যে পিটনিবিলাকত থাকে যে এইবিলাক শিঙৰি গুটি, এইবিলাক যে কত কি বস্তু খালোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে এইবিলাক চিনিয়ে নাপায় কি বস্তু। ঘৰত থকা বস্তুকেইটাও যদি বাৰীত থকা বস্তুকেইটাও নাখায়, আৰু বাকী আৰু বাহিৰত থকা বস্তুবিলাক কি খাব আৰু। সেই যে বেত গুটিবোৰ খালে যে ভাত খাব নোৱাৰি, মুখত যে একো টেষ্ট নাপায়, মুখৰ জিভাখন যে ডাঠ হৈ যায়। কেতিয়াবা চেঁচুৱে চুচি দিওঁ, ভয়ো লাগে জিভাখন কাটিব বুলি। তথাপি যে কত নকৰা কামবিলাক কৰিলোঁ, তথাপিও এইবোৰ খাওঁ। ভাতৰ লাগিলে সোৱাদেই নাপাওঁ, তথাপিও এইবোৰ বস্তু খাইছিলোঁ। আৰু আজিকালি ল'ৰা ছোৱালীক খাব লাগে কি, চকলেট, বাৰ্গাৰ, পিজ্জা, এইবোৰহে খাব লাগে। আমাৰ দিনত না কি আৰু সেইবোৰত আকৌ পানী পিঠা খা, ঘিলা পিঠা খা, এইবোৰে আৰু হয়ো হয়। আজিকালি ল'ৰা ছোৱালীবিলাকক দুখ দিও লাভ নাই। এইবিলাক হৈছে কি আৰু পৰিৱৰ্তন, মানে জেনেৰেশ্যন চেঞ্জ। আমাৰ জেনেৰেশ্যনৰ এইবিলাক আছিলে, এতিয়া নতুন জেনেৰেশ্যন এইবিলাকে আৰু কিনো আৰু, প্ৰত্যেক চেঞ্জ হৈ গৈয়ে থাকে দেচোন। আমি ইয়াত কিয় আহিছিলোঁ সেইটোৱে পাহৰি গ'লোচোন দে। আমি গা ধুবলৈহে আহিছিলোঁ। পুৰণা কথা উলিয়াইচোন, গা ধোৱাৰ কথাই পাহৰিলোঁ। গৰমো বহুত পৰিছে দে, গাটোকে অলপ ধুই লওঁ, জাবৰ এটা মাৰি দিওঁগৈ ব'ল। ব'ল। অ'কে, মই 1, 2, 3 বুলি ক'ম, তই পাল্টি জাপ মাৰিবি দেই। অ'কে, তই কাউণ্ট কৰ, মই জঁপিয়াই আছোঁ। 1, 2, 3, গো।